আঁকি বুলি সি মোৰ বঢ়িয়াকৈ ছবি এখন আঁকিছিল আৰু ছবিখন আজি 3 দিনমান আগত মই গুৱাহাটী যাওঁতে ছবিখন লৈছিলোঁ আৰু এই ভিডিঅ'টোতে আপোনালোকে সেই ক্লিপটো দেখা পাব তো সেই ক্লিপটো আপোনালোকে চাওক মানে ছবিখন লোৱা সেই অলপমান ছবিখন লোৱা সেই অলপমান ক্লিপ অলপমান আছে তো এই চাওক তেওঁলোকে আমি চিপাজাৰ চাই লওঁ আৰু গাইছ ইয়াতে মাছুমে কৰা আৰ্টৱৰ্কছখিনি মানে এই ফাইলটোত আছে আৰু এফালৰ পৰা দেখাই দিম ৰ'ব ফাৰ্ষ্ট ইয়াতে আছে বাবু ভূঞা অনুৰাগ ঢফল আছে মহাত্মা গান্ধী আৰু নামকেইটা নকওঁ বাৰু আপোনালোকে চাই থাকক আৰু চিনি নকন ইটছ মি আৰু নাই আৰু এইফালে আছে মাছুম গাইছ আৰু এইটো মাছুমে বনাইছিল আজি হ'ল কেইদিনমান হ'ল তাৰপিছত মোক দিছিল কিন্তু আনিব যোৱা তেনেকৈ সময় সুবিধা পোৱা নাছিলোঁ আৰু আজি মানে আজি পূজা না তো এই পূজাৰ অলপ বজাৰ চজাৰ কৰিব গৈছিলোঁ গুৱাহাটীত তো আহোঁতে মানে এটা সোমালোঁ ভ্লগ বনোৱা নাই এইটো ভ্লগ আপোনালোকে পাব আৰু এইফালে আছে মাছুম স্পেচিয়েল থেংকছ থাকিল মাছুমলৈ আৰু মাছুমৰ এটা চেনেল আছে চেনেলটোৰ নামটো কৈ দিয়া মাছুম মুজাক্কিৰ সকলোৱে চাব মোৰ চেনেলটো ওকে মাছুম মুজাক্কিৰ ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে যাই চাব আৰু আকৌ এবাৰ থেংক ইউ মানে মাছুম ভাইটি আপোনালোকে থাম্বনেইলত দেখিছে সাইডত এখন আৰ্ট মানে আৰ্টটো সবেই কৰে বাট মাছুমে অলপ বেলেগ ধৰণৰ আৰ্ট কৰিছে তো তাৰ ঘৰত গৈছিলোঁ মই আজি 2 মাহ আগত তো যাওঁতে দুটামান ক্লিপ লৈছিলোঁ তো সেই ক্লিপকেইটা চাই লওক তো সকলোকে আৰু আকৌ এবাৰ নমস্কাৰ বহুত দিনৰ মূৰত আৰু আজি মই আছোঁ চিপাঝাৰত বৰ্তমান আৰু মোৰ লগত আছে মাছুম তো মাছুমতো ঘৰত আছোঁ চিপাঝাৰত তো মাছুমে কেইমাহ মান হ'ল 4 মাহ মান এইখন ছবি আহিবলৈ 4 মাহ মান হ'ল তো এইখন ছবি আপোনালোকে চাব পাৰে এইখন প্ৰায় এতিয়া আছিল 22/8/2021 মানে প্ৰায় 4 মাহ কমপ্লিট তো মানে মোৰো অলপ মানে সময় সুবিধা মিলা নাছিল আহিবৰ কাৰণে তো আজি আহিলোঁ ফাইনেলি তাৰ সময় লৈ আৰু এইখন চাব পাৰে মানে বহুত ধুনীয়া আৰ্ট কৰিছে আপোনালোক আৰু মাছুমে বহুতৰে আৰ্ট কৰিছে কাৰ আৰ্ট কৰিছে এজন বিবেকৰ আঁকিছিলোঁ মানে ইউটিউবৰ বেছিখিনিয়ে আঁকা গৈছিল আৰু ডাঙৰ মানুহ মানে ৰাষ্ট্ৰীয় ভৱনত নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা মানে সেনেকুৱা আঁকা গৈছিল আৰু বহুত আপোনালোকে দেখি পাব মোৰ আছে এই ফাইলত মই আপোনালোকে এইখিনি দেখুৱাইছে কাৰ তো মানে এইখন আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী চাওক কি ধুনীয়াকৈ আঁকিছে আৰু এইখন আঁকিছে 25/8/6 25/6/2021 আৰু চাওক আৰু আমাৰ জৱাহৰলাল নেহৰু আৰু সুশান্ত সিং ৰাজপুত আৰু এইফালে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু এইফালে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু এইফালে মানে ইউটিউবৰ বিখ্যাত মানুহ দুজন বোলে UK07 ৰাজাৰ এইফালে কেৰিমিনাটি তেনেকৈ মানে বহুত আৰ্ট কৰিছে ধুনীয়া আৰু এইফালে ভুৱন বাম মানে সকলোৱে চিনিয়ে পায় আৰু এইখন চাওক মোৰ আৰ্টটো এইটো মাছুমে আঁকিছে আৰু এইফালে চাওক 17খন আছে টোটেল আৰ্ট কলমে কৈছিলা ন এইফালে মাছুমে কলমে কৈছিলে চাওক এইফালে মোৰখন আছে এইফালে চাওক ৱাও কেতিয়াবা তুমি আৰম্ভ কৰিছিলা আৰ্ট কৰিব এইটো বছৰ 25/6/2021 মানে মে' মাহত আৰু জুন মাহত ষ্টাৰ্ট কৰিছিলে আৰু এইফালে চাওক আৰ্টখিনি এবাৰ চিনেমেটিক ভিডিঅ' দেখাই দিম আপোনালোকক চাওক মই খাই আহিছোঁৱে আৰু এইখন আঁকিছিল মাছুম ভাইয়া আৰু এইখন বিবেকক দিব আহি গৈছে আমাৰ তাত আৰু এয়া হৈছে মাছুমৰ আৰ্টবিলাক আপোনালোকক দেখুৱাই দিছোঁ চাওক